গৰমৰ ফেচবুকৰ তথা ইউটিউবৰ বন্ধু বান্ধৱীসকল আজি অকণমান সময় পাই আজি আকৌ আমি মন্দিৰলৈ আহিছিলোঁ। লগতে আজি আনিছোঁ আমি অসমৰ পৰা দি পঠোৱা মায়ে দিয়া গামোচা আৰু গামোচা লৈ আজি মন্দিৰত অহা ফিলিংটো একদম খুব ধুনীয়া একদম মানে অসমত যেনেকৈ মন্দিৰত যাওঁ ঠিক তেনেকুৱাই লাগিছে আমাৰ। আৰু আমি সোমবাৰে আহোঁ, প্ৰায় সোমবাৰে আমি মানে ভাল লাগে শিৱলিংগত অকণমান পানী ঢালোঁ আৰু লগতে আমি প্ৰণাম জনাই দিনটো আৰম্ভ কৰোঁ। ইয়াত যিহেতু গৰমৰ বন্ধ খুলিলেই, জুন মাহতে দিয়ে ইয়াত গৰমৰ বন্ধ, স্কুলবিলাক দেখি আকৌ সেই আগৰ দিনবিলাকলৈ উভতি যাবলৈ মন যায় আৰু ন। আৰু এটা কথা মোৰ মনত পৰিছে, অসমীয়াত একাষাৰ কথা আছে, চেয়াত ছটা বোকাত জোতা। মানে আজি বৰষুণ নাই ৰ'দো নাই কিন্তু ছাতিটো লৈ আহিছে। এখেতে ছাতি লৈ বেয়া পায় কিন্তু মোৰ ছাতিটো মানে বৰষুণে নাই এতিয়া আৰু যদি স্কুল বাছবিলাক দেখি একদম মনত পৰি যায় আৰু ইয়াতে মানে ৰ'দো দিয়ে বৰষুণো দিয়ে একেলগে দিয়ে আৰু এতিয়া বতাহো মাৰি আছে। গৰম বন্ধ খুলিলে ইয়াতে গৰমৰ বন্ধ খুলিলে ৱেডাৰটো বহুত ধুনীয়া। এইকেইটা দিন যিসকলে দিল্লী এনচিআৰত আহিব বিচাৰিছে নহয়, আহিব পাৰে, একদম অসমতকৈও ভাল বতৰ পাব। মানে সদায় বৰষুণ দি আছে আৰু অকণমান ৰ'দো দিয়ে বাৰু কাপোৰ কানি শুকুৱাবৰ কাৰণে ভাল লাগে আৰু বহুত ধুনীয়া বতৰ। আহিব পাৰে এইকেইটা দিনত, আহিলে বেষ্ট সময় আৰু বুলি নাহে ন কিছুমানে জুলাই মাহত। আমাৰ ঘৰৰ পৰা মাও আহি আছে কম দিনৰ ভিতৰত, লগতে মাহী মহা বহুত মানুহ আহিব বুলি গম পাই আছো। সেইটোৱেতো আমি যিহেতু বৰষুণ দি কেইফালে বোকা হৈছে ভাবিলো ৰিক্সাতে যাওঁ। আহোঁতে যিহেতু খোজকাঢ়ি আহিছিলো যাব সময় হ'ব দুইজনৰে। ৰিক্সাৰ পৰা আহি নামিলো, এতিয়া আকৌ আমাৰ চিনাকি গলিটো পালো ঘৰৰ সন্মুখত। অফিচ যাবলৈ সময় হ'ব, সোনকালে ব'লা ভাত খাওঁ, বনাও খাওঁ আৰু যাব যোৱাৰহে কথা। সদায় ভাবো কিবা ধুনীয়াকে বনাম, ধুনীয়াকে আৰামত খাম, আৰামত যাম, কিন্তু গৈ সময়ত এনেকুৱা জল্দি হয় ন। মই আকৌ ভাবিছিলো তুমি বনাই থৈ দিছা বুলি, মই মানে শুই উঠাত দেৰি হৈছিলেতো। নাই ভাত তুমি এটা কথা লক্ষ্য কৰিছানে, আমাৰ অসমৰ তুলনাত কিন্তু ইয়াতেও আজিকালি বহুত গছ হৈছে, মানুহবিলাকে মানে গছ গছনি ৰোৱা হৈছে, সেইকাৰণে চাগে প্ৰভাৱ পৰিছে বৰষুণ বিলাক হোৱাৰ। গৰমে ইমান পোৱা নাই জানা, সেইটোৱে এবাৰতো মোৰ ইয়াত প্ৰথম বাৰু। আগতে মই যিমান কৈছিলো গৰমৰ কথা, সিমান গৰম মানে এতিয়ালৈকে হোৱাই নাই এই বছৰত। আৰু 12 বছৰৰ ভিতৰত মই এইবাৰে প্ৰথম ইমান বৰষুণ দেখিছো দিল্লী এনচিআৰত। মই তাকে কৈছো, তুমি এনেই বৰষুণ কি গৰম কৰি থাকা। মানে মানুহে যে কয় যে গছ থাকিলেহে মানুহ থাকিব, এইটো কথা কিন্তু সম্পূৰ্ণ সঁচা। কাৰণ লগত বহুত সম্পৰ্ক সেইটোৱে, মানে সকলো মানুহে এতিয়া হাত উজান দিয়াৰ বাবে, সকলো মানুহে গছ গছনি ৰোৱাৰ বাবে প্ৰাকৃতিক ভাৰসাম্যটো ধুনীয়াকৈ ৰক্ষা হৈ আছে। আহি পালো ওৰে ৰাস্তা ছাতিটো লৈও আহিলো, কিন্তু বৰষুণৰ টোপাল এটাও নাপালো। সেইটোৱে, আজিকালি বতৰৰ মহিমা ধৰিব নোৱাৰে। ভাত পানী খাই ডিউটিলৈ যাবলৈ ওলালো। তেখেতো যাব, অকণমান দেৰিকে যাব, মোতকে অকণমান দেৰিকে যায়।